Question number 22 ইয়াত দিছে দুটা উক্তি আছে ইয়াত দিছে ত্ৰিজকৰ একেফালে থকা অন্তকোণবিলাকক মিত্ৰ অন্তকোণ বোলা হয় এটো উক্তিটো শুদ্ধ হয় নেক্সট স্টেটমেন্ট দিছে যদি দুডাল সমান্তৰাল ৰেখা কোনো ত্ৰিজকে ছেদ কৰে তেন্তে ত্ৰিজকৰ একেফালে থকা প্ৰত্যেকযোৰ অন্তকোণ পূৰক নহয় এটো সম্পূৰক হ'ব লাগিছিল সম্পূৰক হয় পূৰক নহয় গতিকে স্টেটমেন্ট 2 ইজ ইনকাৰেক্ট that means উক্তি 1 শুদ্ধ কিন্তু উক্তি 2 অশুদ্ধ অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 33 দিছে এই ছবিটোৰ পৰা কি দিছে যদি AB প্যাৰেলাল CD AB আৰু CD সমান্তৰাল বুলি কৈছে তেন্তে x + y = কিমান ডিগ্ৰী হৈছে এটা এটা x আৰু y কিমান হ'ব যেহেতু AB আৰু CD দুইডাল সমান্তৰাল গতিকে এই 50 ডিগ্ৰী আৰু x কি হ'ব একান্তৰ কোণ গতিকে এই x ৰ মান আহিব 50 ডিগ্ৰী তো এটা আমি 50 লিখি লৈছো এটা সোজক a এটা আমি নাম এটা দি দিছো কিবা এটা p দি দিছো AP ইয়াতে r দি দিছো এটো q দি দিছো APR আৰু PRD এই দুইটা কোণ আকৌ একান্তৰ গতিকে একান্তৰ হলে কি হ'ব APR that means 50 plus y is equal 120 অৰ্থাৎ এই দুটা কি হ'ব একান্তৰ কোণ গতিকে 50 ল কিমান প্লাস কৰিলে 120 হ'ব 70 গতিকে ইয়াৰ মান কিমান আহিলে 70 এটা এই দুটা প্লাস কৰিলে কিমান হ'ব এটা পিছত 12 120 ডিগ্ৰী অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চন নম্বৰ 24 দিছে যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ PQR সৰ্বসম হয় আৰু কি দিছে AB = 7 এংগল B = 60 এংগল C = 50 তেন্তে এটা কোনটো অপচন শুদ্ধ হয় এটো উলিয়াব লাগে এতিয়া দেখা গৈছে প্ৰত্যেকটা অপচনত PQ = 7 এটো সবতে আছে গতিকে এটো কোনো টেনচন ল'ব দৰকাৰ নাই এটো সবতে একে আছে মাত্ৰ আমি এংগল P মান উলিয়াব লাগে দুটা ত্ৰিভুজ আছে সিম্পলি আঁকি লৈছো A B C এনেদৰে আঁকিছো আৰু এটো কি দিছিলে PQR তো একেটা পাকতে আমি লিখিছো ABC আছে PQR আছে তো লিখি ললো ইয়াতে A P ৰ লগত B Q ৰ লগত আৰু C R ৰ সৈতে একেই আহিব এংগলটো গতিকে আমাক দিয়া আছে কি B আৰু C দি আছে A দিয়া নাই আৰু আমাক কি দি আছে P তো তেতিয়া হলে তিনিটা যোগ কৰিলে কি হয় 180 হয় তেতিয়া হলে ইয়াতে আছে 60 + 50 কিমান আহি গল 110 আহিলে 110 যদি মাইনাস কৰি দিয়া যায় 180 পৰা দেন আমি পাই যাম কিমান 70 ডিগ্ৰী তো P মান আহিব 70 ডিগ্ৰী অপচন বি ইজ কাৰেক্ট পুনৰ আহিলে স্টেটমেন্টৰ কোৱেশ্চন তো ফাৰ্স্টত দিছে স্টেটমেন্ট নহয় এটো উক্তি আৰু যুক্তি হয় ত্ৰিভুজ ABC ৰ AB = AC আৰু এংগল A = এংগল C হ'ব তো আমি এটা ত্ৰিভুজটা আঁকি লৈছো এটা আঁকি দিছো A B C আমাক কৈছে AB = AC তেতিয়া হলে AB আৰু AC সমান হলে এংগল A আৰু এংগল C সমান হ'ব বুলি কৈছে এটো নহয় ইয়াত B আৰু C হে সমান হ'ব উক্তিটো ভুল যুক্তি কি কৈ আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান এই যুক্তিটো শুদ্ধ গতিকে উক্তি ভুল যুক্তি শুদ্ধ ক'ত লিখা আছে অপচন ডি ইজ কাৰেক্ট উক্তিটো ভুল আছিলে আৰু যুক্তিটো শুদ্ধ আছিলে গতিকে অপচন কি আহিব ডি ইজ কাৰেক্ট আহিব এ শুদ্ধ কিন্তু আৰ শুদ্ধ নেক্সট কোৱেশ্চন নম্বৰ 26 ইয়াতে এটা ছবি দিছে পুনৰ ACB উলিয়াব লাগে ACB এই কোণটো এটা এই কোণটো উলিয়াবলৈ হলে আমি প্ৰথমতে কি কৰিব লাগিব কেইবাটা পদ্ধতি আছে আমি প্ৰথমতে এই কোণটো উলিয়াই লওঁ ঠিক আছে এই কোণটো কিমান আহিব টোটাল আহিব 180 এই দুটা প্লাস কৰিলে 180 পৰা 110 মাইনাস কৰিলে 70 ডিগ্ৰী আহি গল হলনে আকৌ ত্ৰিভুজৰ বহিকোণৰ ধৰ্ম এটা পাইছিলো ত্ৰিভুজৰ বহিকোণটো তাৰ বিপৰীত অন্তকোণ দুটাৰ সমষ্টি সমান অৰ্থাৎ এই দুটা প্লাস কৰিলে কি হ'ব 120 হ'ব এটো 50 ডিগ্ৰী হলে 70 50 প্লাস হলে 120 গতিকে আনসাৰ কি আহিব 50 ডিগ্ৰী কোৱেশ্চন নম্বৰ 27 সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বি খণ্ডিত হয় সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ লম্ব সমদ্বি খণ্ডিত হয় সমদ্বি খণ্ডিত হয় কিন্তু লম্বভাৱে নহয় এটো উক্তিটো ভুল
নেক্সট আহিলে এটা চতুৰ্ভুজৰ মধ্যবিন্দুবিলাক একাদিক্ৰমে সংযোগ কৰি গঠন কৰাত চতুৰ্ভুজটো এটা সামান্তৰিক। এইটো শুদ্ধ, এটা সামান্তৰিক হয়। গতিকে কি আহিব? উক্তি ক'ত লিখা আছে? উক্তি 1 অশুদ্ধ বুলি। শুদ্ধ, 2 অশুদ্ধ, 1 শুদ্ধ, 2 অশুদ্ধ। এই দুটা যদি চোৱা যায় চেম আনচাৰ দিলে এইকেইটা ইয়াতে কোনোবা এটা ঠিকে আছে। উক্তি 2 শুদ্ধ, উক্তি 1 অশুদ্ধ। য়েছ, কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 28, ইয়াতে কি সুধি আছে? এংগুল ACB, ABCD এটা কি বুলি কৈছে? সামান্তৰিক বুলি কৈছে। তেতিয়া আমাক কি লাগে? ACB এই কোনটো লাগে? এতিয়া যিহেতু এইটো সামান্তৰিক, গতিকে এই দুডাল সমান্তৰাল হ'ব আৰু এডালক তিৰ্যক বুলি ধৰি লওঁ। তেতিয়াহ'লে তিৰ্যকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কি আহে? সদায় 180। তো তেতিয়াহ'লে ইয়াতে 40 ডিগ্ৰী আছে, এইটো দিয়া নাই। আৰু টোটেল এই এংগুলটো আৰু এই এংগুলটো প্লাছ কৰিলে কিমান আহিব? 180। তো 180ৰ পৰা এই দুটা মাইনাছ কৰি দিয়া যাওক। 40 আৰু 60 মাইনাছ কৰিলে কিমান থাকিব? ডেট মিনছ এইকেইটা প্লাছ কৰিলে 100। ফাইনেলি এইটো আহি যাব 80 ডিগ্ৰী। এইটো যদি 80 হয় তেতিয়াহ'লে এইটো কিমান আহি যাব? 80 ডিগ্ৰী আহিব, যিহেতু এই দুটা একান্তৰ কোণ। অপশ্যন চি ইজ কাৰেক্ট। ইয়াত সুধি আছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত চিত্ৰটো হ'ল। একে ভূমিও হ'ব লাগিব আৰু একে সমান্তৰাল। অপশ্যন বি ইজ কাৰেক্ট। কুৱেশ্যন নম্বৰ 30, উক্তি দিছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত দুটা সামান্তৰিকৰ কালি অনুপাত 1:1। এইটো কাৰেক্ট হয়। একে ভূমি আৰু একে সমান্তৰালৰ মাজত যদি থাকে দুটা সামান্তৰিক, তেন্তে সিহঁতৰ অনুপাত, কালিৰ অনুপাতটো সদায় 1:1, কাৰণ সিহঁতৰ কালি সদায় সমান হয়। নেক্সট ৰিজন দিছে একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত সামান্তৰিকৰ কালি সমান। য়েছ, যুক্তিটো কাৰেক্ট হয়। আৰু উক্তি যুক্তি এইকেইটা ঠিকে আছে। আৰু এইফালে যুক্তিয়ে উক্তি কি কৈছে? ব্যাখ্যা কৰিছে। অপশ্যন এ ইজ কাৰেক্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 31, এটা ছবি দিছে আৰু সুধি আছে কি? OBC ৰ মান। OBC ক'ত গ'ল? OBC এই এংগুলটোৰ মান উলিয়াব লাগে। এবিডালক যদি চোৱা যায় তেতিয়াহ'লে এবিডাল এডাল জীয়া হয়, আৰু এই জীয়াডালে কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিছে আৰু এইফালে এটা বৃত্তত। আমি জানো যিটো বৃত্তস্থ কোণ হয়, বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা হয়। যিহেতু এইটো 90, গতিকে এইটো কিমান আহিব? 45 ডিগ্ৰী আহি যাব। আমাৰ এইটো কোনো প্ৰয়োজন নাই। আমি যদি ভালদৰে চাওঁ ত্ৰিভুজকেইটা এনে OAB, এইটোতে কি হয়? এটা সমদ্বিবাহু ত্ৰিভুজ। যিহেতু OA আৰু OB দুইডাল সমান, গতিকে এই কোণটো আৰু এই গোটেই কোণটো সমান আহিব। যিহেতু এইটো 90 ডিগ্ৰী হয়, এইটো 90 হ'লে বাকী এইফালে থাকি গ'ল আৰু টোটেল কিমান আহে? 180 ডিগ্ৰী। তাৰে 90 যদি মাইনাছ কৰি দিয়া যায় থাকি গ'ল 90 ডিগ্ৰী, আৰু 90 ডিগ্ৰী ডিভাইড কৰি দিলে 2ৰে ডিভাইড কৰিলে আমি পাম এইকেইটা 45। ঠিক আছে, দুটা যিহেতু 45 হয়, ইয়াতে এইটো কিমান দি আছিলে? 30 ডিগ্ৰী দি আছিলে। এইটো যদি 30 হয় তেতিয়াহ'লে আৰু আমাৰ থাকি যাব কিমান? 15 ডিগ্ৰী। তো আনচাৰ অপশ্যন এ। কুৱেশ্যন নম্বৰ 32, এটা চক্ৰীয় সামান্তৰিক সদায় এটা আয়ত। চক্ৰীয় সামান্তৰিকটোৱে সদায় এটা কি হ'ব বুলি কৈছে? আয়ত। এইটো উক্তি কাৰেক্ট হয়। এইফালে যুক্তি দিছে চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী। এইটো কাৰেক্ট হয়। এতিয়া কথা হ'ল প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ল বুলি যে সামান্তৰিকটো এটা আয়ত হৈ যাব, সেইটো হয়নে নহয়? এতিয়া সেইটো আমি চাব লাগিব। সামান্তৰিক আমি জানো যে বিপৰীত কোণবিলাক সদায় সমান হয়, আৰু বিপৰীত কোণবিলাক সমান হ'বলৈ হ'লে আকৌ যে প্ৰতিযোৰ বিপৰীত কোণৰ সমষ্টি 180। য়েছ, এইটো কাৰেক্ট হয়। এক্সপ্লেইন কৰিছে। অপশ্যন এ ইজ কাৰেক্ট হয়। কুৱেশ্যন নম্বৰ 33, ইয়াতো দুটা উক্তি দিয়া আছে। এটা উক্তি কৈছে যে এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেকেই এটা অধিচাপ হ'ব।
তিনিটা সমান চাপত ভাগ কৰিলে এই তিনিওটাই অধিচাপ নহয়, ইহঁতি হ'ব উপচাপ। ঠিক আছে, গতিকে এই উক্তিটো ভুল হ'ব। নেক্সট আহিলে এটা বৃত্তাংশ বৃত্তৰ জিয়া আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ, অৰ্থাৎ কি কৈছে, এটা বৃত্তাংশ বৃত্তৰ জিয়া আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ, এইটো হয়নে নহয়? জিয়া আৰু চাপৰ মাজৰ ক্ষেত্ৰক বৃত্তাংশ বুলি নকয়, ইয়াক কোৱা হয় বৃত্তখণ্ড বুলি। গতিকে দ্বিতীয় উক্তিটো ভুল, অৰ্থাৎ আমাৰ ফাইনেল আনচাৰ আহিব উক্তি 1 আৰু 2 দুয়োটাই অশুদ্ধ। অপশ্যন ডি ইজ কাৰেক্ট আনচাৰ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 34, 6 চেণ্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজৰ কালি। এতিয়া সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো এটা আছিলে, সমবাহু ত্ৰিভুজৰ কালিৰ ক্ষেত্ৰত সদায় আহিব √3/4 এ স্কুৱাৰ, অৰ্থাৎ এ মানে হৈছে সেই বাহুৰ দৈৰ্ঘ্যটো। ঠিক আছে, বা আমি ইয়াত হিৰণৰ সূত্ৰ প্ৰয়োগ কৰিব পাৰিলোহেঁতেন, আমি শ্বৰ্টকাট এইটো কৰিছোঁ √3/4 এ মিনছ আমাৰ আহিব 6 × 6। ঠিক আছে, তো 6 কি কিমান আহি যাব 36 √3/4, আকৌ 4 36 কেইবাৰ যায় 9 বাৰ যায়, ফাইনেল আনচাৰ আহিলে 9√3। অপশ্যনত আছে অপশ্যন এ ইজ কাৰেক্ট আনচাৰ, 9√3 চেণ্টিমিটাৰ স্কুৱাৰ, এ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 35 দিছে, এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ মাপ 12 চেণ্টিমিটাৰ আৰু আনটো বাহুৰ মাপ 6 চেণ্টিমিটাৰ হ'লে হিৰণৰ সূত্ৰৰ মতে এছ ইকুৱেল। তো দুটা বাহুৰ দৈৰ্ঘ্য সমান, যিহেতু সমদ্বিবাহু, গতিকে ছাপ'জ এ আৰু বি আমি ধৰি লৈছোঁ সমান সমান, যিহেতু ইহঁতক 12 বুলি ধৰি লৈছোঁ, আৰু যিটো তৃতীয় বাহু, সেই তৃতীয় বাহুটোৰ দৈৰ্ঘ্য কিমান দিয়া আছিলে 6 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাৰ এছ কি আহে, হিৰণৰ সূত্ৰৰ মতে এছ ইকুৱেল আছিলে যে অৰ্ধ পৰিসীমা, অৰ্থাৎ এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2, ডেট মিনছ 12 প্লাছ 6 ডিভাইডেড বাই 2 কিমান আহিব 12 12 24, 24 6 আহি গ'ল 30/2, ডেট মিনছ কিমান আহি গ'ল 15, এছ ইকুৱেল 15। অপশ্যন এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন নম্বৰ 36ত দিছে, আৰ ভূমি ব্যাসাৰ্ধ আৰু আৰ উচ্চতাৰ চুঙা শংকু আৰু গোলকৰ ধাৰণ ক্ষমতা ঊৰ্ধ্বক্ৰমটো হ'ল, অৰ্থাৎ ঊৰ্ধ্বক্ৰমত লাগে ধাৰণ ক্ষমতা বুলি ক'লে আমি আয়তনক বুজিম। এতিয়া পোনপ্ৰথমতে আমি চাওঁ চুঙাকে চাওঁ। ঠিক আছে, চুঙাৰ আয়তনৰ সূত্ৰটো আছিলে πr²h। ঠিক আছে, ইয়াত যিহেতু ব্যাসাৰ্ধ আৰু উচ্চতা দুয়োটাকে কেপিটেল আৰ বুলি লিখিছে, গতিকে এইকেইটাত আমি আৰ লিখি দিছোঁ। ঠিক আছে, পাই কেপিটেল R² ইনটু আৰ, ফাইনেল আনচাৰ আহিলে পাই কেপিটেল R³। নেক্সট আমি উলিয়াই চাওঁ শংকুৰ ক্ষেত্ৰত ফৰ্মুলাটো হৈছে 1/3 πr²h। তো তেতিয়াহ'লে এইকেইটাত যদি আমি কেপিটেল আৰ বহাই দিওঁ, তেতিয়াহ'লে আমাৰ ফাইনেল আনচাৰ আহিব 1/3 πr³ হ'ল। নেক্সট আহিলে আমাৰ কি হৈছে গোলকৰ কেৱল ব্যাসাৰ্ধ থাকে, গতিকে গোলকৰ আয়তনৰ সূত্ৰটো আছিলে 4/3 πr³, গতিকে আমি πr³ ডাইৰেক্ট বহাই দিছোঁ। তো এতিয়া এই তিনিওটাক কম্পেয়াৰ কৰি চাব লাগে কাৰ আটাইতকৈ বেছি ধাৰণ ক্ষমতা। তো ইয়াতে আমি যদি চাওঁ, তেতিয়াহ'লে আমি দেখা যাব আটাইতকৈ বেছি ধাৰণ ক্ষমতা হ'ব 4/3। আমি কেৱল এই ভগ্নাংশকেইটা বা ইহঁতৰ সহগকেইটা আমি চাব পাৰোঁ। ইয়াত আছিলে 1, ইয়াত আছে 1/3 আৰু ইয়াত আছে 4/3। এইটো হ'ব আটাইতকৈ বেছি, অৰ্থাৎ গোলক আহিব 1 নম্বৰত, ছেকেণ্ডত আহি যাব চুঙা, আৰু 3 নম্বৰ স্থানত আহি যাব শংকু, অৰ্থাৎ আটাইতকৈ বেছি কাৰ গোলকৰ। আমাক কি সুধিছে ঊৰ্ধ্বক্ৰম হ'লে প্ৰথমতে আহিব শংকু, তাৰপিছত চুঙা, তাৰপিছতে গোলক। শংকু চুঙা গোলক ক'ত লিখা আছে, শংকু চুঙা গোলক, অপশ্যন চি ইজ কাৰেক্ট। নেক্সট কুৱেশ্যন আছে 37ত, আয়তীয় ঘনকৰ পাৰ্শ্বপৃষ্ঠকালিৰ সূত্ৰটো সুধিছে। আয়তীয় ঘনকৰ পাৰ্শ্বপৃষ্ঠকালি সূত্ৰটো আমি জানো কি আছিলে 2l + b ইনটু
এইচ আছিলে এনেকুৱা ধৰণৰ নাছিলে যে আমি এই 2l+b আমি কি বুলি লিখিব পাৰোঁ পৰিসীমা বুলি লিখিব পাৰোঁ এইটো পৰিসীমা আৰু এইটো কি হয় উচ্চতা হয় গতিকে আমাৰ অপশ্যন আহি যাব এ পৰিসীমা পূৰণ উচ্চতা নেক্সট কুৱেশ্যন নম্বৰ 38 দিছে এটা শংকুৰ উচ্চতা 8 মিটাৰ আৰু ভূমিৰ ব্যাসাৰ্ধ 6 মিটাৰ হ'লে নতি উচ্চতা হ'ব এতিয়া আমি নতি উচ্চতাৰ ফৰ্মুলাটো কি আছিলে L = √r² + h² এনেকুৱা ধৰণৰ আছিলে গতিকে মানখিনি বহাই দিয়া যাওক √r আহিলে r কিমান দিছিলে 6 গতিকে 6² + h মিন্স কি আহিব 8² 6² কিমান হয় 36 প্লাছ এইফালে আহি যাব 64 প্লাছ কৰিলে আহিব √100 ডেট মিন্স কিমান আহি গ'ল 10 আহি গ'ল অৰ্থাৎ 10 মিটাৰ অপশ্যন বি ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 39 দিছে 7 চেণ্টিমিটাৰ ব্যাসৰ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি দিছে কি ব্যাস দিছে আমি ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব আৰু অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ব্যাস যদি 7 হয় তেতিয়াহ'লে ব্যাসাৰ্ধ আহিব 7/2 গতিকে r মান আহি গ'ল 7/2 আৰু আমাক সুধি আছে কি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ফৰ্মুলাটো আছিলে 3πr² এনেকুৱা ধৰণৰ আছিলে এতিয়া 3π মিন্স আমি লিখিব পাৰোঁ 7/22 r² মানে 7/2 ইনটু 7/2 এনেকুৱা ধৰণৰ আমি লিখি দিব পাৰোঁ 7 কেঞ্চেল গ'ল 2 11 কিমান হৈ গ'ল 22 আহি গ'ল এইফালে ওপৰত কি আছিলে 3 7 গুণ 21 11 × 21/2 এইটোত আমি পূৰণ কৰিলে আমি পাই যাম 231/2 231/2 আমি হৰণ কৰি দিওঁ মই ডাইৰেক্টলি হৰণ কৰিছোঁ 2 গুণ 2 পুনৰ 2 গুণ 2 থাকি গ'ল 1 এইফালে থাকিলে 10 2 5 গুণ 10 2 5 গুণ 10 অৰ্থাৎ 115.5 আহি যাব অপশ্যন আছেনে 115.5 চেণ্টিমিটাৰ স্কুৱাৰ অপশ্যন চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যন নম্বৰ 40 দিয়া আছে এটা আয়তীয় ঘনকৰ আকাৰ 2 চেণ্টিমিটাৰ পূৰণ 2 চেণ্টিমিটাৰ পূৰণ 0.5 চেণ্টিমিটাৰ ইয়াৰ ধাৰণ ক্ষমতা কিমান হ'ব এতিয়া ধাৰণ ক্ষমতা মানে কি হয় আয়তন হয় তো আয়তন বুলি ক'লে কি দিশ প্ৰস্থ উচ্চতাৰ কি হয় পূৰণ হয় আৰু এইকেইটা দিশ প্ৰস্থ উচ্চতা ডাইৰেক্ট পূৰণ হিচাপে লিখিয়ে দিছে আমি ডাইৰেক্ট পূৰণ কৰি দিয়া যাওক 2 দুগুণ কিমান হয় 4 হৈ গ'ল 4 5 গুণ 20 মানে 2.0 আহিব 2.0 চেণ্টিমিটাৰ কিউব এতিয়া কথা হ'ল চেণ্টিমিটাৰ কিউব এনেদৰে থাকিলে ইয়াত কিমান লিটাৰ ধৰিব সেইটো আনচাৰ উলিয়াবলৈ হ'লে ডিভাইডেড বাই 1000 কৰিব লাগিব আৰু 1000 কৰাৰ লগে লগে কি হৈ যাব দশমিকটা বাওঁফাললৈ যাবগৈ দশমিক বাওঁফাললৈ গ'লে কি আহিব যিহেতু তিনিটা আছে গতিকে তিনিটা এৰি পিনে আমি দশমিক দিব লাগিব অৰ্থাৎ 0.002 লিটাৰ আহিব আৰু এই লিটাৰটোকে এনেকুৱা ধৰণৰ ক'তো আনচাৰ নাই গতিকে আমি ইয়াক কি কৰিব লাগিব মিলি লিটাৰলৈ কনভাৰ্ট কৰিব লাগিব ঠিক আছে তো মিলি লিটাৰলৈ কনভাৰ্ট কৰিবলৈ হ'লে আমি কি কৰিব লাগিব 0.002 ইনটু এতিয়া 1 লিটাৰত কিমান মিলি লিটাৰ থাকে আমি তাৰ কাৰণে পুনৰবাৰ লিখি লৈছোঁ মিলি লিটাৰ চেণ্টিলিটাৰ ডেচিলিটাৰ লিটাৰ এনেকুৱা ধৰণৰ আহিব অৰ্থাৎ 1000 মিলি লিটাৰ হ'লে কিমান আহিব 1 লিটাৰ আহিব গতিকে ইয়াত আমি 1000 এটা পূৰণ কৰি দিছোঁ তেতিয়া কিমান আহি যাব তিনিটাৰ কাৰণে 0 তিনিটা আছে গতিকে দশমিক পুনৰ সোঁফালে তিনিবাৰ যাব অৰ্থাৎ আনচাৰ আহিব 2 মিলি লিটাৰ এয়াই আছিলে ফাইনেল আনচাৰ অৰ্থাৎ অপশ্যন কোনটো আহি যাব অপশ্যন এ ইজ কাৰেক্ট কুৱেশ্যন নম্বৰ 41 ইয়াতে দিয়া আছে এখন বিদ্যালয়ৰ 20 গৰাকী বিদ্যাৰ্থীয়ে গণিত পৰীক্ষাত লাভ কৰা নম্বৰসমূহ দিয়া আছে আৰু ইয়াতে সুধিছে এই তথ্যৰাজিৰ পৰিসৰ তো পৰিসৰ বুলি ক'লে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো বাছি ল'ব লাগে তো সৰু কি আছে সৰু মোৰ দৃষ্টিত 10 পৰি আছে 10তকৈ আৰু সৰু আছেনে 10তকৈ সৰু নাই আটাইতকৈ ডাঙৰ এতিয়া চাওঁ 95 দেখিছোঁ আৰু কিবা আছেনে নাই আটাইতকৈ ডাঙৰ হৈ গ'ল
95 এতিয়া 95ৰ পৰা 10 মাইনাছ কৰি দিয়া যাওক 95 মাইনাছ 10 কৰিলে কিমান হৈ যাব 85 তো পৰিসৰ আহি যাব 85 নেক্সট কুৱেশ্যনৰ 42 কি দিছে ফ্ৰম দি টেবুল এই ওপৰ টেবুলখনৰ পৰা টেবুল 1ৰ কোনটো শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন হৈছে 30.5 শ্ৰেণী চিহ্ন বুলি ক'লে এই যে শ্ৰেণী অন্তৰালবিলাক থাকে ইহঁতৰ মাজৰ সংখ্যাটো বুলি ধৰা যায় তো তেতিয়া 30.5 ক'ত থাকিব এইটো আহিব ঠিক আছে এই অন্তৰালটো আহিব কৰবাত আছে না ইয়াতে আছে অপচন বি ইজ কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 43 দিয়া আছে টেবুল 1ৰ পৰাই দিছে এই মাত্ৰ যিখন টেবুল আছিল সেই টেবুলখনৰ পৰা চাব লাগিব শ্ৰেণী অন্তৰালসমূহৰ কোনটো শ্ৰেণীত 60.5 তথ্যটো অন্তৰ্ভুক্ত হ'ব এতিয়া 60.5 তথ্যটো ক'ত অন্তৰ্ভুক্ত হ'ব যিকোনো শ্ৰেণী অন্তৰালত আমি ইয়াতে চাই কৰিছোঁ এটা 0.5ৰ পৰা 20.5 বুলি লিখা আছে কিন্তু ইয়াতে 20.5 টো ইয়াত ইনক্লুড নহয় ক'ত আহিব ইয়াৰ নেক্সটৰটোত আহিব গতিকে 60.5 ক'ত আহিব ইয়াত আহিব নেকি ইয়াত নাহে ইয়াত আহিব গতিকে অপচন ডি ইজ কাৰেক্ট নেক্সট ইয়াতে দিছে সম্ভাৱিতা পি ইৰ মান এটা সম্ভাৱিতাৰ মান আমি সদায় জানো যে 0ৰ পৰা 1 লৈকে থাকে গতিকে অপচন ডি ইজ কাৰেক্ট আহিব নেক্সট কুৱেশ্যন নম্বৰ 45 দিছে এটা মুদ্ৰা 200 বাৰ টছ কৰা হ'ল য'ত মুণ্ড প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা দিছে 0.6 তেন্তে পুচ্ছ প্ৰাপ্ত হোৱাৰ সম্ভাৱিতা অৰ্থাৎ এটা মুদ্ৰাত কি থাকে মুণ্ড আৰু পুচ্ছ থাকে গতিকে মুণ্ড পোৱাৰ সম্ভাৱিতা যদি এইটো হয় তেতিয়াহ'লে পুচ্ছ পোৱাৰ সম্ভাৱিতাটো কি ওলাব 1 মাইনাছ 0.6 কৰিব লাগিব তো 1 মাইনাছ 0.6 কৰিলে আনসাৰ আহিব বি 0.4 আহি যাব তাৰ সম্ভাৱিতা এয়াই আছিলে এমচিকিউৰ সলিউশন ইয়াৰ নেক্সট যি ভিডিঅ' আহিব নেক্সট ভিডিঅ'ত আমি এই ডেছক্ৰিপটিভ পাৰ্ট অৰ্থাৎ 2 মাৰ্কছ 3 মাৰ্কছ 4 মাৰ্কছ এই কুৱেশ্যনখিনিৰ সলিউশন আগবঢ়াম